মুক্ত কণ্ঠ 24/7 আছাম জনতাৰ ন্যায়ৰ দাবীলৈ আমাৰ কণ্ঠ। 2 মে 19 বহাগ শনিবাৰ শুক্লা একাদশী তিথি মঘা নক্ষত্ৰ সূৰ্য উদয় হৈছে ৰাতিপুৱা 4:53 আৰু সূৰ্য অস্ত হ'ব গধূলি 5:47। আজি দিনটো শুভ হওক তাৰে কামনাৰে ৰাশি চক্ৰ মই আৰম্ভ কৰিছোঁ। মেঘ ৰাশি জাতক জাতিকাৰ শিক্ষাৰ্থীৰ বাবে বিশেষ শুভ নহয়। মেঘ ৰাশি জাতক জাতিকাৰ ব্যৱসায় ক্ষেত্ৰত উন্নতি আহিব পাৰে, ৰাজনৈতিক ক্ষেত্ৰত বিফলতা আহিব। মেঘ ৰাশি জাতক জাতিকাৰ কোনো দূৰ ভ্ৰমণৰ বাধা পাব পাৰে। মেঘ ৰাশি জাতক জাতিকাৰ হঠাৎ পিতৃৰ শৰীৰ স্বাস্থ্য বেয়া হ'ব পাৰে। মেঘ ৰাশি জাতক জাতিকাই আজি বগা কাপোৰ পৰিধান কৰিলে শুভ ফল লাভ কৰিব। বৃষ ৰাশি জাতক জাতিকাৰ আজি প্ৰেমত হতাশা। বৃষ ৰাশি জাতক জাতিকাৰ কোনো আত্মীয় স্বজনৰ মৃত্যু হ'ব পাৰে। বৃষ ৰাশি জাতক জাতিকাৰ হঠাৎ দূৰ ভ্ৰমণৰ যোগ আছে। বৃষ ৰাশি জাতক জাতিকাই আজি কৰ্মক্ষেত্ৰত খেলি মেলি লাভ কৰিব। বৃষ ৰাশি জাতক জাতিকাই কোনো ক্ষেত্ৰত আজি আগবাঢ়িব নোৱাৰিব। বৃষ ৰাশি জাতক জাতিকাই যদি সেউজীয়া ধৰণৰ কাপোৰ পৰিধান কৰে তেতিয়া শুভত্ব লাভ কৰিব। মিথুন ৰাশি জাতক জাতিকাৰ আজি দিনটো শুভভাৱে পাৰ হ'ব। নতুন আলহী আগমনৰ সম্ভাৱনা আছে। নতুন কোনো শুভ কাম ঘৰৰ মাংগলিক কাম ঘৰত হোৱাৰ সম্ভাৱনা আছে। মিথুন ৰাশি জাতক জাতিকাই আজি কোনো কামৰ কাৰণে বাহিৰত যাব পাৰে। কৰ্কট ৰাশি দিনটো বিশেষভাৱে শুভ, প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে। বিবাহ উপযুক্ত জাতকৰ বিবাহ হ'ব পাৰে। কৰ্কট ৰাশি জাতক জাতিকাৰ আজি দূৰ ভ্ৰমণৰ যোগ আছে। ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি, কিন্তু কৰ্কট ৰাশি জাতক জাতিকাৰ মনটো মাজে মাজে অস্থিৰতা ভাৱ আহিব। কৰ্কট ৰাশি জাতক জাতিকাৰ আজি গোলপীয়া ধৰণৰ পোচাক পিন্ধিলে শুভত্ব লাভ কৰিব। সিংহ ৰাশিৰ আজি দিনটো খুবেই ভাল। সিংহ ৰাশি আজি নতুন খবৰ আহিব। সিংহ ৰাশি জাতক জাতিকাই আজি দূৰ ভ্ৰমণত লাভৱান হ'ব। সিংহ ৰাশি জাতক জাতিকাই নতুন মিত্ৰ লাভ কৰিব। সিংহ ৰাশি জাতক জাতিকাই হঠাৎ চাকৰিৰ প্ৰমোচনৰ যোগ আছে। সিংহ ৰাশি জাতক জাতিকাই আজি বগা কাপোৰ পিন্ধিলে বেছি শুভত্ব লাভ কৰিব। কন্যা ৰাশি জাতক জাতিকাৰ আজি কিছু খেলি মেলি আহিব পাৰে। কন্যা ৰাশি জাতিকাৰ বিশেষকৈ বিদ্যাৰ্থীসকলে পুনৰ সুনাম অৰ্জন কৰিব পাৰে। খেলুৱৈৰ ক্ষেত্ৰত সুনাম আহিব। কন্যা ৰাশি জাতক জাতিকাই আজি কোনো নতুন কামৰ আৰম্ভ কৰিব পাৰে। কন্যা ৰাশি জাতক জাতিকাই ব্যৱসায়ৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। কন্যা ৰাশি জাতক জাতিকাই আজি ৰঙা ধৰণৰ কাপোৰ পিন্ধিলে বিশেষ শুভ ফল লাভ কৰিব। তুলা ৰাশি জাতক জাতিকাৰ আজি দিনটো বিশেষ ভাল বুলি ক'ব নোৱাৰি। প্ৰেমত হতাশা, মনৰ অস্থিৰতা ভাৱ, কৰ্মক্ষেত্ৰত খেলি মেলি, দূৰ ভ্ৰমণৰ যোগ, কোনো নতুন ব্যক্তিৰ আগমনৰ সম্ভাৱনা আছে। তুলা ৰাশি জাতক জাতিকাই আজি সেউজীয়া ধৰণৰ কাপোৰ পিন্ধিলে বিশেষ শুভ ফল লাভ কৰিব। বৃশ্চিক ৰাশিৰ আজি দিনটো ইমান শুভভাৱে নাযাব। বৃশ্চিক ৰাশিৰ আজি আৰ্থিকভাৱে অলপ সমস্যা আহিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ মনত অস্থিৰতা ভাৱ দেখা দিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই আজি দূৰ ভ্ৰমণ কৰিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰত অলপ শুভত্ব লাভ কৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই আজি ৰঙা কাপোৰ পৰিধান কৰিলে শুভ ফল লাভ কৰিব। ধনু ৰাশি শিক্ষাৰ্থীৰ ক্ষেত্ৰত বিশেষ শুভ। ধনু ৰাশিৰ আৰ্থিক দিশত অলপ সমস্যা আহিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত অলপ মনোমালিন্য হ'ব পাৰে আৰু ভুল বুজাবুজি হ'ব পাৰে। ধনু ৰাশিৰ জাতক জাতিকাই ৰাজনীতিৰ ক্ষেত্ৰত কিছু শুভত্ব লাভ কৰিব। দূৰ ভ্ৰমণত কষ্ট। ধনু ৰাশিৰ জাতক জাতিকাই আজি গুলপীয়া কাপোৰ পিন্ধিলে শুভত্ব লাভ কৰিব। মকৰ ৰাশিৰ জাতক জাতিকাৰ দিনটো বিশেষ শুভ বুলি ক'ব নোৱাৰে। মকৰ ৰাশিৰ জাতক জাতিকাৰ আজি দিনটো বিশেষ শুভ বুলি ক'ব নোৱাৰি। মকৰ ৰাশিৰ জাতক জাতিকাৰ হঠাৎ মাতৃৰ শৰীৰ স্বাস্থ্য অসুস্থ হ'ব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাই আজি ভৰিত আঘাত পাব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাই আজি বিষাক্ত জন্তুৰ পৰা সাৱধানে থকা ভাল। মকৰ ৰাশিৰ জাতক জাতিকাই আজি ব্যৱসায়িক ক্ষেত্ৰত উন্নতি লাভ কৰিব। মকৰ ৰাশিৰ জাতক জাতিকাৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত শুভ ফল আহিব।
মকৰ ৰাশিৰ জাতক জাতিকাই আজি নীলা কাপোৰ পৰিধান কৰিলে শুভত্ব লাভ কৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ আজি বিশেষ শুভ নহয়। কুম্ভ ৰাশিৰ জাতক জাতিকাই আজি কিছু বেয়া খবৰ পাব পাৰে। কুম্ভ ৰাশিৰ জাতক জাতিকাই চিকিৎসাৰ ক্ষেত্ৰত থাকিলে কিছু শুভ। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ ৰাজনীতিৰ ক্ষেত্ৰত বিশেষ শুভ নহয়। কুম্ভ ৰাশিৰ জাতক জাতিকাই শিক্ষাৰ্থীৰ ক্ষেত্ৰত মধ্যমীয়া। কুম্ভ ৰাশিৰ জাতক জাতিকাই আজি গোলপীয়া ধৰণৰ পোচাক পিন্ধিলে শুভত্ব লাভ কৰিব। মীন ৰাশিৰ জাতক জাতিকাৰ আজি মাতৃৰ শৰীৰ অসুস্থ থাকিব। মীন ৰাশিৰ জাতক জাতিকা দূৰ ভ্ৰমণ হ'ব পাৰে। মীন ৰাশিৰ জাতক জাতিকা দূৰ ভ্ৰমণত বাধাৰ সৃষ্টি হ'ব। মীন ৰাশিৰ জাতক জাতিকাই হঠাৎ নতুন কৰ্মৰ কাৰণে আগবাঢ়িব পাৰে। মীন ৰাশিৰ জাতক জাতিকাই আজি অলপ সাৱধানে চলা ফুৰা কৰা ভাল। মীন ৰাশিৰ জাতক জাতিকাই আজি গোলপীয়া ধৰণৰ কাপোৰ পিন্ধিলে শুভত্ব লাভ কৰিব।